হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি অসম চৰকাৰ নিযুক্তি পৰীক্ষাৰ বাবে অতি সহায় হোৱাকৈ শ্বৰ্টকৈ কুৱেশ্যন কেইটামান লৈ আছোঁ। গতিকে পলম নকৰি বলক আমি কুৱেশ্যন পিনে আগবাঢ়োঁ। বন্ধুসকল, আজি প্ৰথম কুৱেশ্যনটো হৈছে ডেড চেয়াৰ কোনখন দেশৰ মাজত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জৰ্ডান আৰু ইজৰাইল। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। বাৰমুডা ট্ৰিয়েংগলা নামৰ ৰহস্যময় ঠাই দুখন কোনখন মহাসাগৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আটলাণ্টিকা মহাসাগৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বন্ধুসকল। ভাৰতৰ ক্ৰিকেট দলৰ ওৱান ডে ইণ্টাৰনেশ্যনেলৰ প্ৰথম অধিনায়ক আছিল অজিত ৱাডেকাৰ। নেক্সট কুৱেশ্যন লৈছোঁ। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনত নপৰা নিৰাপত্তা বাহিনীটোৰ নাম হৈছে ৰেলৱে সুৰক্ষা বাহিনী, यानी ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ। নেক্সট কুৱেশ্যনটো আহিছোঁ। দ্য অৰিজিন অফ স্পীচখন লিখিছিল চাৰ্লছ ডাৰউইন। নেক্সট কুৱেশ্যন। হৰ্ণবিল উৎসৱ পালন কৰা হয় নাগালেণ্ডত। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। মেৰী কম কোনখন ৰাজ্যৰ? মণিপুৰ। নেক্সট কুৱেশ্যন। প্ৰতিৰা গান্ধী বুলি কাক কোৱা হয়? আব্দুল গফৰ খান। নেক্সট কুৱেশ্যনটো লৈছোঁ। সৰ্বভাৰতীয় সেৱা পিতৃ বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শ্ৰদ্ধা বল্লভভাই পেটেল। নেক্সট কুৱেশ্যন। কোন আছিল প্ৰথম ভাৰতীয় নোবেল বঁটা বিজয়ী? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ। আম আদমি পাৰ্টি কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নৱেম্বৰ 2012 চনত। নেক্সট কুৱেশ্যন। ফেডাৰেশ্যন ইণ্টাৰনেশ্যনেল ডি ফুটবল এছ'চিয়েটৰ ফিফা ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জুৰিচ। নেক্সট কুৱেশ্যন। প্ৰতি বছৰে মানৱ অধিকাৰ দিৱস পালন কৰা হয় 10 ডিচেম্বৰত। উৰিষ্যাৰ পৰম্পৰাগত নৃত্য হৈছে ছাউ। নেক্সট কুৱেশ্যন। উস্তাদ আমজাদ আলী খান তলৰ কোনখন বাদ্য বজোৱাৰ বাবে বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে সুৰুদ। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল লাগিলে নিশ্চয় কমেণ্ট এটা কৰিব বুলি আশা থাকিল। ধন্যবাদ।